হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। এতিয়া যিহেতুকে মাছৰ ছিজন, এতিয়া মানে প্ৰতি সাজতে মাছ। আজি ইয়াত দুপৰীয়াৰ সাজত দেখিলে খৰিচাৰ লগত মাছ ভাজিলোঁ আৰু মাছ ফ্ৰাইও কৰিলোঁ। তাৰপাছত আলু ভাজিলোঁ, দাইল এনেকৈ আৰু দেই। তাৰপাছত এয়া আবেলি সময়ত এয়া ভাত ভাজি খাই অকণমান ওলাই গ'লোঁ। আপোনালোকক জনাবলৈ পাহৰিছিলোঁ যে আজি চাহপাতো ছিঙিলে। এইবোৰ কৰি মেলি আবেলি সময়ত ওলাই গ'লোঁ অলপমান এনেই, আৰু ওলাই গ'লে মনটো ভাল লাগে ন, সেইবাবে ওলাই গ'লোঁ। ওলাই গৈ তেনেকৈ একো কাম নাই বাৰু, তেওঁ অলপমান পাচলি বজাৰ কৰিলে, আমি এনেই আৰু গ'লোঁ লগতে। এতিয়া দেখিছে এয়া শুলৈ চিপছ খাই আছে। তাৰপিছত এইফালে এয়া দেখিছেনে বেলি মাৰ্জৰ দৃশ্যটো যে ইমান ধুনীয়া লাগিছে নহয়। আমি এনেকৈয়ে শুনৈ মই চিপছ খাই গাড়ীতে বহি থাকিলোঁ, আৰু এওঁ সেইফালে পাচলি বজাৰ কৰিবলৈ গৈছে। গ'ল সোনজনী পিছে নগ'ল দে, তাই ঘৰতে থাকিলে। তাইৰ কাৰণে কিবাকিবি কিনি আনিলে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ দেই।